আপোনালোকৰ এটকাটো সোমালে নাই যিহেতু ডিবিটিৰ জৰিয়তে এটকা এটা পঠিয়াইছিলে তো সোমালে যদি আপোনালোকে চিন্তা কৰাৰ বিষয় নাই আৰু যদি সোমোৱা নাই তেনেহ'লে কি কৰিব বা আপোনালোকে নোসোমাব নি সকলোখিনি জনাই আছোঁ আৰু যিহেতু এতিয়া শুভাৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় আঁচনি 3 ভিডিঅ'টো শেষলৈকে চাওক বহুত বেছি দীঘলীয়া নকৰোঁ যিখিনি ক'ব লগা আছে গুৰুত্ব সহকাৰে আপোনালোকে শুনিলে গম পাব নাপাব বা কি কৰিব লাগিব কেনেকুৱা ধৰণৰ কি এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ক'লে সকলোখিনি একেবাৰে সহজভাৱে আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে জনাব লগত এইটো আপোনালোকে জনাবলৈ নাপাহৰিব যে এটকাটো আপোনালোকে পালে নাই পোৱা কি পৰিস্থিতিত কেনেকুৱা ধৰণৰ হৈ আছে ইয়াৰ আগতে আপোনালোকে পাইছিলে নাই পোৱা পাই আছিলে নে অৰুণোদয় আঁচনি যিহেতু এতিয়া এটকা দিয়া আগতে আপোনালোকে বহুতো মহিলাই পাই আছিলে সো আছামিজ ব্লগৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে তো ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গমেই পালে তো নতুনকৈ অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি থ'ব বুলি আশা কৰিলোঁ আৰু ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অক্টোবৰ 7 তাৰিখে আপোনালোকে অক্টোবৰ 7 তাৰিখে অহা আপোনালোকৰ অৰুণোদয় আঁচনি সোমাব অৰুণোদয় আঁচনি আপোনালোকে 3 শুভাৰম্ভ হ'ব সেইখিনি ক্ষেত্ৰত এটা কথাটো হ'ল যে আপোনালোকে এটকাটো পালে নে নাই পোৱা এটকাটো আপোনালোকে পালে নাই যেহেতু ডিবিটিৰ জৰিয়তে আপোনালোকক এটকা এটা আপোনালোকক দিছিলে তো সেই এটকাটো পালে নাই আপোনালোকে কমেণ্টত লিখিব আৰু যিসকলে পালে তেওঁলোকে চিন্তা কৰাৰ বিষয় নাই আপোনালোকে সেই অৰুণোদয় আঁচনি অহা 7 তাৰিখে আপোনালোকে পাবই আৰু বহুতে এইটো সুধি আছিলে 3 আবেদন কৰিছিলোঁ পাম নে নাপাম সব 3 যিসকলক প্ৰপত্ৰ দিছিলে সকলোৱে আপোনালোকে পাব কাৰণ কেলে যিসকলে পাবলগীয়া মহিলা আছিলে সকলো ডকুমেণ্ট চাইহে আপোনালোকক প্ৰপত্ৰ দিছিলে অৰুণোদয় আঁচনি প্ৰথমৰ ক্ষেত্ৰত দ্বিতীয়ৰ ক্ষেত্ৰত যেনেদৰে প্ৰপত্ৰ দিছিলে তেনেকুৱা ধৰণৰ নহয় তো আপোনালোকে 3ত সকলোৱে আপোনালোকে প্ৰপত্ৰ দিয়া হ'লে পাব এতিয়া প্ৰথম দ্বিতীয় তেওঁলোকে পাই থকাসকলৰ মাজত এটা এনেকুৱা ধৰণৰ হৈছিলে যে তেওঁলোকক কিছুমান নোহোমাইছিলে তেওঁলোকে বহুতো সোমাইছে মোক বাদ পৰি গ'ল তো এইখিনিতে আপোনালোকক একেবাৰে স্পষ্টকৈ আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকল পাবলগীয়া আপোনালোকে পাবই তাত কটাৰ মেলাৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইটোৱে জনাইছে চব এতিয়া পাবলগীয়া মহিলা এগৰাকী যিগৰাকীয়ে যিটো গাইডলাইন আছে ক্ৰাইটেৰিয়া অনুসৰি তেওঁলোকে পাবই লাগে সেই মহিলাগৰাকী কাটি পিনি আকৌ তেনেধৰণৰ আৰু এগৰাকী মহিলাক দিলে তো এই যিখন আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ব সো যদি কোনোবাই ধৰি লওক এতিয়া চাকৰি কৰা কোনোবাই কাৰোবাৰ ঘৰত চাকৰি পাইছে ব্যৱসায়ভাৱে কোনোবা সফল হৈছে তো তেওঁলোকৰহে নাম বাদ পৰিব ধৰি লওক মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্পষ্টকৈ এইটো জানাইছে যদি চাকৰি কোনোবাই পালে ধৰি লওক আগতে পোৱা নাছিলে অৰুণোদয় আঁচনি যেতিয়া প্ৰথম ৰূপায়ণ হৈছিলে তেতিয়া ধৰি লওক সেই মাতৃগৰাকীয়ে পাইছিলে এতিয়া ধৰি লওক কোনোবাই পুত্ৰই পাব পাৰে জীয়ৰীও পাব পাৰে চাকৰি তো তেনে ক্ষেত্ৰত চাকৰি থাকিলে এতিয়া চাকৰি পালে সেই ক্ষেত্ৰত নামটো বাদ পৰিব এতিয়া বহুতো এনেকুৱা ধৰণৰ হৈছিলে দুইতে পোৱা হওক প্ৰথমতে পোৱা হওক মাজতে 2-3 মাহমান নোসোমালে আৰু সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যেতিয়া যিমানখিনি অৰুণোদয় আঁচনি নাপায় একেলগে সেইখিনি পাব কেবিনেটত সেইটো সিদ্ধান্ত কৰি গ্ৰহণ কৰি আপোনালোককতো জনাইছিলে একেলগে সেইখিনি টকা পাব এতিয়ালৈকে কথাটো হ'ল কি যদি আপোনালোকে পাবলগীয়া আপোনালোকে সেইখিনি ক্ৰাইটেৰিয়া গাইডলাইনৰ ভিতৰত মহিলা সেইখিনি আপোনালোকে সাঙুৰ খাই আছে আপোনালোকে পাবলগীয়া পৰে বা পাব লাগে আপোনালোকে তেতিয়া আপোনালোকৰ নামটো কেতিয়াও বাদ নপৰে তো আগন্তুক সময়ত আপোনালোকে চাই থাকিব কথাখিনি সঁচা হয় নহয় যদি কিবা কাৰণত আপোনালোকৰ ঘৰত চাকৰি পালে হয়তো কিবা ব্যৱসায়ৰ বাবে হ'ল তেওঁলোকৰহে নাম বাদ পৰিব সেইখিনি ক্ষেত্ৰত কাৰণ কেলৈ মই ক'লোৱেই যে যিসকলক দিবলৈ আঁচনিখন ৰূপায়ণ কৰিছে তেওঁলোকৰ নাম কাটি পিনি আকৌ তেওঁলোকে তেনেকুৱা ধৰণৰ এগৰাকী মহিলাক দিলে সেইখিনি ক্ষেত্ৰত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৰ্থ হ'ব চ' সেইবাবে সেইখিনি আগন্তুক যোগ কৰি গৈহে আছে যে আৰু কিমান মহিলা যোগ কৰিব পাৰি কিমান আছে তেনেদৰে চ' সেইখিনি আপোনালোকে মনত ৰাখিব বাকী আপোনালোকে এটকাটো পাইছে না কমেণ্ট কৰি জনাব আৰু এতিয়াও দিন আছে যিহেতু আপোনালোকে সেইখিনি হাত পাবলৈ আপোনালোকৰ একাউণ্টত তাত যাব পাৰে আৰু যদি আপোনালোকৰ একাউণ্টত তেনেদৰে সোমোৱা মেছেজ যোৱা নাই কিবা হয়তো আপোনালোকৰ মেছেজ অহাও আপোনালোকৰ মোবাইল নম্বৰটো খেলিমেলি হৈ থাকিব আপোনালোকে সেইখিনি চাব বেংকত আপোনালোকে আপডেটটো পালে আপোনালোকে এণ্ট্ৰি কৰি চালে সেইখিনি আপোনালোকে তাত গম পাব কথাটো হ'ল কি অৰুণোদয় আঁচনি 3 যিসকল মহিলা আবেদন কৰিছিলে আপোনালোক সকলোৱে পাব আৰু এইখিনি ক্ষেত্ৰত অক্টোবৰত আপোনালোকে পাবই আৰু যিসকল মহিলা পাবলগীয়া আপোনালোকে সকলোৱে পাব তো আগন্তুক সময়ত দেখা যাব কেনেকুৱা ধৰণৰ কি হয় চ' এইখিনি আছিল আপোনালোকক এইখিনিয়ে ক'লোঁ আৰু বহুতে এইখিনি কৈ আছে যে অৰুণোদয় আঁচনিৰ নামত এতিয়া পইচা লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে তো তাত আপোনালোকৰ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কোনো ধৰণৰ পইচা দিবলগীয়া তাত নাই আপোনালোকে 3 হওক 2 হওক যি নহওক আপোনালোকে সেইখিনি নিদিব অৰুণোদয় আঁচনি দিম বুলি কৈ যদি আপোনালোকৰ পইচা তেনেদৰে খুজিছে সেইখিনি আপোনালোকে সেইটো ভুল নকৰিব নিদিব তেনেকৈ দিব নোৱাৰে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে সেইখিনি মই যাক দিছোঁ প্ৰপত্ৰ তো তেনেদৰে সকলোৱে পাব তাতৰ পইচা দিয়া মেলা কোনোবাই যদি কৰে সেইখিনি আপোনালোকে জনাই দিব ঊৰ্ধ্বতম কৰ্তৃপক্ষক তেনেদৰে চ' এইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই